গাইজ গুড মৰ্ণিং মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া বৰ্তমান মোৰ মাৰ ঘৰত আছোঁহি আৰু আপোনালোকক মই অহাটো দেখাব নোৱাৰিলোঁ, কিন্তু দেখাম আৰু সেইবাবে ইয়াৰ ঘৰৰ পৰাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এইফালে ভণ্টি তো পাপা ভাব মানে ঘপককৈ অহা হ'ল আৰু তেনেকৈ কোনো প্লেনিং কৰি নাহোঁৱেই, আপোনালোকক আগতেও জনাই থোৱা আছে। আৰু এনেই আৰু বহুত দিন হ'ল দেৱালীটো আহিব নোৱাৰিলোঁ, সেইকাৰণে বোলো মা ঘৰলৈ যাওঁ বুলি ক'লোঁ। আৰু ভণ্টিও সোমবাৰৰ পৰা তাই মানে ক্লাছ ক্ষতি কৰিব নোৱাৰিব, সেইকাৰণে ভাবিলোঁ তাই ক্লাছ ষ্টাৰ্ট হোৱা আগে আগে ঘৰৰ পৰা আহোঁগৈ বোলো। তো সেইবাবে ঘৰলৈ আহিলোঁ। যোৱাকালি পালোঁহি আৰু যোৱাকালি আমি সন্ধিয়া 5টামান বজাত পালোঁহি। তাৰপিছত আহিলৈ আৰু সন্ধিয়া হ'লগৈ, সেইকাৰণে ভাবিলোঁ ব্লগটো নবনাওঁ, আজি ব্লগটো ষ্টাৰ্ট দিছোঁ। এতিয়া ভাত পানী খাই আজৰি হোৱাৰ পাছত ভাবিলোঁ ব্লগটো মই আপোনালোকক দেখাওঁ যে ঘৰত কি কি কৰিছোঁ, কি কি খাইছোঁ, হয় নাই বাৰু। চব বস্তু দেখাবলৈ মন যায় আপোনালোকক, প্ৰত্যেকটো মুহূৰ্ত আপোনালোকক শ্বেয়াৰ কৰিব মানে ভাল লাগে আৰু শ্বেয়াৰ কৰি। তো সেইবাবে আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু যদি মোৰ চেনেলত হয়তো কিছুমানে নতুনকৈ আহিছে, তেতিয়াহ'লে আপোনালোক সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, এটা লাইক মাৰিব, কমেণ্ট কৰিব, ভাল লাগিলে কমেণ্ট কৰিব, বেয়া লাগিলেও কমেণ্ট কৰিব। যিটো বস্তু বেয়া দেখে সেইটো মোক আঙুলিয়াই দিলে মই ভাল পাম, বেয়া নাপাওঁ। তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো দেই। হাই কৈ দিয়া, আমাৰ ককাহঁতে মাছ মাৰিছে, কৈ দিয়া। এইপিনে আমাৰ ওচৰতে পুখুৰীটো আপোনালোকক দেখাইছিলোঁ যে, সেই পুখুৰীটোতে এনে পাপাহঁতে ইমান ৰ'দ দিছে ন, চকু মেলিব পৰা নাই। পুখুৰীটোতে এনেই মাছ ধৰিছে, তাকে বোলো আপোনালোকক দেখাওঁ। চব এয়া মাছ ধৰা চাই আছোঁ। বহুত কাৰা ৰ'দ দিছে, একদম চকু মেলিবই পৰা নাই। ৰ'বা আপোনালোকক মই মাজলৈ দ আছে, মাজলৈ দ আছে। পানীতে পেলাই দিলে মাছযোৰ। সেইজনী জোক নাই ন, জোকে ঠাণ্ডা নাথাকে আৰু এপিনে অকণমান চাই দিয়া। আজি এই মানুহগৰাকী অকণমানিকেইটাক দেখি বহুত বেয়া লাগিলে, ঘৰৰ মুখৰ আগেদি গৈ আছিলে। আগতেই মই ভাবি আছিলোঁ অকণমানিকেইটালৈ কিবা কাপোৰ আনিম, সেইকাৰণে মই আজি অকণমানি দুটাৰ কাৰণে কাপোৰ লৈ আহিছোঁ। অকণমানিকেইটাক দিবলৈ মাকক আৰু অকণমানিকেইটাক মাতি দিছোঁ। ভাল কাপোৰ হয়, নতুন কাপোৰ হয়। মোৰ বেটাৰ এইবোৰ কিছুমান বাৰ্থডেত উঠা গিফ্টৰ কাপোৰ সৰু আছে, সেইকাৰণে অকণমানিকেইটাক দেখি বেয়াও লাগে। আমাৰ ঘৰৰ কাষৰে হয় মাইকী মানুহগৰাকী, তেওঁলোকৰ অকণমান অৱস্থাটো ইমান মানে ঠিক নহয়, সেইবাবে লৈ আহিছোঁ। এই দি দিছোঁ আৰু অকণমানিকেইটা পিন্ধাই মেলি। তেওঁলোকে নিজৰ ল'ৰা ছোৱালীকেইটাক দিব নোৱাৰিলেও আমি দিলেও মনটোৱে ভাল লাগে আমাৰ, হয় নাই। নিজৰ ল'ৰা ছোৱালীৰ নিচিনাই সৰু ল'ৰা ছোৱালীৰ প্ৰতি মৰম সদায় সকলোৰে একেই। মোৰ দেখি বহুত বেয়া লাগে। এতিয়া সৰু ভাইটি আমাৰ আৰু এটা বাচ্চা পাৰ্টি আহিছে।
গাহৰি বইল আৰু ইয়াত কি আছে পাপা লাই শাক বন্ধাকবি আদা নহৰু এইখিনি এতিয়া নগা ধনিয়া নিমখ হালধি নাই দিয়া বইল এয়া এটা বাঁহৰ চুঙাত ভৰাই দিয়া হৈছে এইকেইটা বাঁহৰ চুঙা এনেকৈ চুঙাত ভৰাই তাৰপিছত পুৰিব লাগিব প্ৰথমতে বইল কৰাই লোৱা হ'ল তাৰপিছত এইখিনি গোটেইখিনি মিক্স কৰি পিনে ইয়াত তেল দিছে নাই দিয়া গাহৰি তেলটোৱে আৰু তাৰপিছত আকৌ বৰা চাউলৰ সেইখিনি চুঙা চাউলখিনি বেলেগকৈ দেখাম আৰু এয়া গাহৰি পোৰা এইটো গাহৰি খৰিকা দিয়া হৈছে চুঙা চাউল ৰেডি হৈ গ'ল চুঙা ভাত গৰম গৰম এতিয়া খাব লাগিব এতিয়া চুঙাত দিয়া গাহৰি মাংস উলিয়াই এইখিনি গৰমে গৰমে খালে বেছি টেষ্টি লাগিব ভালো যেটো এইটো হৈছে গাহৰি ড্ৰাই ফ্ৰাই
এইখিনি হৈছে উঠনি চুঙাত দিয়া গাহৰি আৰু ইয়াৰ লগত চুঙা ভাত। আমাৰজনে টেষ্ট কৰিলে দেই। কোনে কোনে গাহৰি খাই ভাল পায় কমেণ্ট কৰি জনাব দেই। আৰু এইটো কোনে কোনে খাইছে খাই পাইছে জনাব। হাই গাইজ, ভিডিঅ'টো আজি ইমানতেই সামৰোঁ। বহু ৰাতি হ'লগৈ। আজি মাৰ ঘৰৰ পৰা ইমানতে আৰু সামৰণি মাৰিছোঁ। অহা কাইলৈ আকৌ মই নতুন এটা ব্লগ লৈ আপোনালোকৰ আগত আহিম। আৰু এতিয়া খাবলৈ সময় হৈছেগৈ আৰু খোৱা বোৱা কৰিম। ভাগৰো লাগিলেগৈ আৰু তো সেইকাৰণে আজি আপোনালোকক বিদায় দিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আহিম। আৰু ভাল লাগিলে প্লিজ কমেণ্ট কৰি ক'ব হা। বাই বাই, গুড নাইট।